মা ক'ত গেল দেখছা মোক টিউচনত যাবা কৈ মাল চাহ খাবা গেছে লাড়ু দি পিঠা দি চাহ খাব মই যাম নাৰিকল পিঠা তিলৰ লাড়ু দি চাহ খাব কিমান দিন হ'ল বেলেগৰ ঘৰত চাহ অলপো খাব নাই ঘৰতে থাকিব লাগে এই বুঢ়ীটা আহি আমাৰ চাহ খাই ফুৰে মই সদায় যাব নাপাওঁ আহি চাহ খাই আহোঁ ৰ'বা তেলিবা ইয়াৰ ঘৰত মই যামে লাড়ু দি পিঠা দি চাহ খাব উঠি কান্দব আবার নাজাং মোক চকলেট লাগবো ক'ত এখনে এবাৰ মোৰ এটাই নাতি যে একেবাৰে অললো বেয়াও লাগে মাকে যি থকাত কোবাই একেবাৰে এলি ঘৰৰ পেৰেহে আনছে সম্পত্তি একেবাৰে বাপেকৰ সম্পত্তি বাবা দোকানখন খুলছা দে ভালে হৈছে দে মইতো 2 বাৰ 3 বাৰ হাজা কৰবা নৰো কমত কাৰণে ৰে বাবা মা মই যাম ক'ত যাবা তই দেখাই পাতিলি দেখোন না তুই যাবি তই টিউচনত যাব লাগে মই যাম চাহ খাম মই টিউচনত যাবি না নাযা নাযাওঁ ঘৰত যা তই টিউচনত নাযা মই চাহ খাব নাযাম এইখিনি দি আহিম নালাগে মই যাম টিউচনত যা মই জানো কালি জেঠিমা নহয় লাডু কৰছে পিঠা কৰছে মই যাম 1 টাকা খাই লজেন বাঢ়ি থকা লজেন ইনকে যে ধৰি খাবা পাৰে আখানে লজেন দিটো দি আমাৰ নাতিটা মস্ত ভাল পায় একেবাৰে বিস্তাৰ পৰা উঠিয়ে খুজে 1 টাকা দামৰ নাই 5 টাকা দামৰে আছে হে বাবা মই 1 টাকা আনলো না 2 টাকা আনলো বিস্তাৰ তলত আছিল চাং 5 টাকা দিব লাগিব এটা চুঙা আছিল খুলটুং কৰি পইচা থোৱা নাই পইচা 1 টাকা বাবা হ'ব দে 2 টাকা এতিয়া নেকি না 1 টাকা হ'ব দে বাবা সাতটো চাগে 2 টাকা এটা 2 টাকা কি নহ'ব কি বাবা বাকি কৰি দিম দে নহ'লে 2 টাকা দাদা আগতো তো বাকি মই পাহৰি যাওঁ এটা মোৰ বেমাৰে হাই প্ৰেছাৰ ইমান পাৰি বৰি কিনা খাই মোৰ আজিকালি কিছু কথাই মনত নাথাকে দাম কিন্তু মোক থৈ আহিব লাগিব থৈ আহিম মই এইখিনি দি আহোঁ আগতে যা তই ঘৰত যা লাড়ু দি পিঠা দি চাহ কালি মই লগিনা আনবা লাগিব নাখাম যা আনিম যা যাবা মোৰ ইচ্ছা নাই মা ইমানকে কৈ আছো মই দাম চিৰা দি চাহ দিব দৈ দিব তিলৰ লাড়ু দিব মিঠাৰ লাড়ু দিব মই জানো তোহে কেনে মা বুদ্ধি কৰি যায় একলা খাব ইলা বদমাছ হাগা হ'ব গম পাবি এই পাহৰা কাৰণে মোক গালি পাৰে ইদি যদি কাফেৰ কিবা আনবা দে মই সিদি যাম পাহৰি যাম কি কই বিষমত বিষৰ টেবলেট খাং পাহৰি আৰু সেই প্ৰেছাৰৰ টেবলেট গিলা খাং একদিন নখালি নহয় বাবা মই বহি লং না একেবাৰে কমতে গেল মই কেইটা দিন দিয়ে থাকিম না মোক জেঠি ক'ব লাগে দে বাবা আকি আবু কোৱা জেঠি দে জেঠি বাপে হাত মই কলালে ডাঙৰ কৰছো মোৰ খনত থাকে ইমান ভাল মোৰ মৰমৰ আবিদা এনকে পখিলা থাকে এনকে ঘুৰলি পখিলা হৈ গ'লে হেনে চলা লাগে নালাগে মোক নালাগে লাডু পিঠা লাগে লাডু পিঠা ঘৰত লাগিল কেনকে ডাঙৰ মানুহ হ'ব পাৰবি মই নপৰো কিয় নপৰি ইঞ্জিনিয়াৰৰ লগত বিয়া হ'ব লাগিব নহয় নপৰো ইঞ্জিনিয়াৰৰ লগত বিয়া দিব লাগিব ডক্টৰৰ লগত বিয়া দিব লাগিব আৰু বাইদেউ যি সুধে তাকে কবি দে ডক্টৰৰ লগত বিয়া হয় মই বাইদেউক বেজি দিম দিবি আৰু থহাত উত্তৰ দিবি দে বাইদেউ যি কয় থহাত উত্তৰ দিবি হ'ব দে এইটো আৰু নাংলাং চলিগিলাক বাপাং দেচোন দে আমি বাপে শুন আগতে চলিগিলা এনেকে ঘৰে মোবাইল নাচাইছিল নহয় দৌৰি যাব সিটা খেলাব বাধা দিলেও যাব গেছিল আগতে কলালে দেখা কৰিছো বাইদেউ বেগখন ফাঁচছে আজি দেউ কলা লাগবো মোৰ বেগখন ফাঁচছে চকলেট আছে এখনে ৰাখাং বাইদেউ দিব মছলা বাটত যাওঁতে খাই যাম বাইদেউ বহি থাকো আৰু মাত নিদো মই এনেকে ঘৰত যাম বাপে আহোন এই বিৰাট ভাল পাইছিলা মা 2 টাকা বাকি নেথাকা কৰাৰ কাৰণে আগতো মিঠা যে দিয়া নাই মই আগতে গেইছে ৰে তোৰে বাবা দে আজি নাতিটাৰ কাৰণে আজি দিন আৰু নকৰবি নকৰো দে দিম দে বাবা দিম দে বাইদেউ নাহা যদি মই যাম আইছো একদিন গেলি মোৰ কিমান লছ আৰু কিয় নাহিমে বাইদেউ কিয় অহা নাই মোবাইল চাই আছিলি মই ঘুমটি আহিছিলো মই মাক যে কৈ দিম ৰ মই বহি আছিলো বাইদেউ নাহে তই ইমান দিন কিয় অহা নাছিলি গাঁও দে মোৰ কালি যে গেল মোৰ হেপী বাৰ্থডে আছিল হয় নেকি মাৰ চলা দিছে এতিয়া দে ভাল লাগছে একদিনে হেপী বাৰ্থডে আছিল ইমান দিন কিয় অহা নাই
ইমান বুঢ়ী এটা আপি আছে তাই বিয়া তাৰিখ কৈছে মই তাতে গৈছিলো হাঁহেদি ভাত খুৱাইছে বিয়া খাই থাকলি হ'ব পঢ়া শুনা কৰিব নালাগে কিবা স্কুলতো দিছে আৰু কিবা বাইদেউ কিবা ঘৰত যাই পঢ়াবা ইমান কম আপিতা খুৱাই তাতে আহিয়ে কান্দে মোক বাইদেউ আজি এনেকে খুৱাইছে মোক বাইদেউ আজি সেনেকে খুৱাইছে মোবাইল চাই থাকে বাইদেউতা ইমান কৈ নাই মায়ে কাইলে গুৰুত্বই নেদে ঘৰে ঘৰে হাই পঢ়বা যাবাই দিব মই এই শিক্ষা আজি ইমান ধুনীয়া এটা কবিতা শিকি পঠাইছো মই জানোতো আগৰ দিনৰ আগৰ দিনৰ LP পাছ গিলা আজিকালি BA পাছ হ'ব পাত্তা নাপায় আমি এনেকৈ হাততে গণি দিব পাৰোঁ 1 2 গিলা কি লাগে অংক হাততে কৰি দিব আজিকালি আপা গিলা মোবাইলত যে কিবা হিচাপ কৰে শিলা উলাই পাত্তাই নাপায় মই নাজানো বুলি কয় বাৰিটা মোৰ পৰে মানে নেদে না পিতা আমাৰ বাৰিটা কথা নকম দে না মহাভাৰত হ'ব দে মোক এটা দিয়া বাকিয়ে কৰি দিম দিম দে বাবা দিম দে মোৰ নাতিটা হাততে দি পঠাই দে মই পাহৰি গলো না মোৰ নাতিটাকো চিনি পাবা দিদিকে কওঁ হাতা কৰে কিতাপ পছন্দ নাই বস্তু বাইদেউ বস্তু দে ক খ খেন কতো কিনা যে শিকালো মই যি সুধো উত্তৰ দি যা শিকালো ক খ খেন কৰি আহিছে নে নাই আইছা দে মই যি সুধো উত্তৰ দি যাবি দে ক খ খেন ক থহাত 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 কি থহাত থহাতে কি থহাত দি ভাত খাইছা নেকি নহয় বাইদেউ মা কৈছে আহোঁতে মোক থবা আহিছিল মা কৈছে বাইদেউ যি সুধে থহাত থহাত মা কৈছে প্ৰশ্ন উত্তৰ সুধলি থহাত থহাত ক'ব লাগে সেইকাৰণে থহাত থহাত কৈ আছা এখনে মোক কৈ গেল দে তোক যে সিদিনা কবিতাতে মুখস্থ কৰি আহিবা দিছিলো তোমাক থহাত কম বাইদেউ নহয় ভালকে ক মা যে থহাত ক'বা দিছে মাক যাই কবি থহাত কৈ আহিছো আজি দে বাইদেউ দে কবি দাদা মই অলপ অলপ মনত আছে বাইদেউ ঠাই শুনা নোখোজে ডাঙৰত ইমান ক'লো দুটা কাৰণে বাকী দিবা নোখোজে চিক আই নহয় বাইদেউ টিভিতে দেখা মাং যে এইখিনি পানী লৈ যে নাচি থাকে মই ঘৰত নহয় দংকলবাৰত সেনেকা পানী জমা কৰি নাচি আছিলো বাইদেউ নাচিছো বাইদেউ দে ভালে কষ্ট দে উন্নতি আছে তোৰ বাইদেউ দে কবিতা মাত ধুনীয়া ধুনীয়া ছোৱালীবোৰ ৰাস্তাৰে গৈ আছে ওপৰত টি-চাৰ্ট তলত লংপেণ্ট মাজত পেটি আছে মুখৰ মাজত লিপষ্টিক লৈ কথা কমকে কৈ ৰাস্তাৰে গৈ থকা ল'ৰাবোৰক পাগল কৰি যায় আই খাইছে মা বাইদেউ মা হাত ফেল কৰবি দেখোন ডক্টৰ কিয় বাইদেউ যিহে কবিতা মাতছা ভাল লাগছে বাইদেউ মালে আৰু এটা আছে শিকি আহিম দে দে বিজ্ঞানৰ অসমীয়া কতকা বিজ্ঞানৰ অসমীয়া জানো বাইদেউ জানো মায়ে কৈছে মোক হয় নেকি দে ক বিজ্ঞানৰ অসমীয়া ডাঙৰ গীত বাইদেউ ডাঙৰ গীত হয় নেকি বাইদেউ কেনেকে বিজ্ঞানৰ অসমীয়া ডাঙৰ গীত হলে বাইদেউ গীত মানে ডাঙৰ হয় নেকি আৰু গান মানে গীত বঢ়িয়া পাৰবি তই পাৰবি জানো বাইদেউ মই সব জানো তই আৰু 2 দিন মান আহিলি মই হাফ ফেল হৈ ইয়াতে বাকি থাকিম বাবা মোক কয়ে তই বিৰাট জানা ভালকে তো হৈ ৰ জানো তই চাকা লাকা চলা দিব চাকা লাকা হয় নেকি হেপি বাৰ্থডে আইলি চাকা বাইদেউ মই যাম দে কি ইমান সোনকালে বাইদেউ আজি দেও নহয় মাংস আনছে মই দিপৰা খাইছো কিন্তু গন্ধ ওলাব বেছি দেৰি হলি মা আৰু থৈ দিছে আবাৰ খিনি নাখাল থৈ দিছে মই গন্ধ ওলাব নহয় যা বাইদেউ ৰাক্ষনি ক'ব নাপায় তই ৰাক্ষনিয়ে বাইদেউ মই খাই ভাল পাম কাৰণে হে যা খাবি যা